আমি ধন্যবাদ জনাইছোঁ কিন্তু তাৰ মাজতে আমি শিল্পীসকলক অকণমান বিচাৰিছোঁ দুআষাৰ আমি কথা পাতিব বিচাৰিছোঁ আপোনালোকৰ নামখলা কলাকৃষ্টি পৰিষদৰ আপোনালোক সদস্য আৰু আপোনালোকে মহোহ পৰিৱেশন কৰিলে আৰু এই কৃষ্টিৰ বিষয়ে কওকচোন এতিয়াও এই পৰম্পৰা ইয়াত চলি আছেনে ইয়াত চলি আছে যিহেতু এই মহৌ খুন্দাটো আমাৰ পৰম্পৰা দৰঙত আগৰ পৰাই চলি আহি আছে আমি হয়তো বহুতে নাজানো মহৌ খুন্দা গীত কিয় গাব লাগে কেনেকৈ গাব লাগে এইটো আচলতে পৰম্পৰাটো এনেকুৱাকৈ আগবাঢ়ি আহি আছে আগতে আমাৰ দৰংখন গোটেই হাবি জংঘলেৰে পৰিপূৰ্ণ আছিল তেতিয়া আমাৰ মানুহবিলাকে খেতি কৰিছিল খেতিবিলাক বাৰিষাৰ গোটেই ৩-৪ মাহ কষ্ট কৰাৰ পিছত আঘোণ মাহত যেতিয়া কৃষি ক্ষেত্ৰত গোটেই চাৰিওচাইডে সোণালী হৈ আছে পকি আছে ধান পকি থাকোঁতে যিটো মানে মহ গৰু Hey,